এভৰিৱান মই মোৰ চেনেল অন্যতম লগলে আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ আৰু আমি আহিছিলোঁ তামিলনাডু ইয়াতে এটা ফৰ্ট আছে মানে দুৰ্গ ৰজাৰ দুৰ্গ তো সেইটো চাব আহিছোঁ এইকাৰণে এটা ভাবিলোঁ ব্লগ বনাওঁ আৰু আপোনালোকক দেখাওঁ এইখন বৰ্তমান এখন পাৰ্ক কিন্তু এটা সময়ত ৰজাই ইয়াতে নিজৰ সৈন্য বাহিনীৰ এটা দল ৰাখি থৈ দিছিল যেতিয়া কোনোবা শত্ৰুৰ সৈন্য ৰাজ্য আক্ৰমণ কৰে তেনেহ'লে সেই শত্ৰু সৈন্যখিনি এই সৈন্যখনলৈ যুদ্ধ কৰিব আৰু যদি কিবা সিহঁতে জয় হৈ যায় তেনেহ'লে এই পানীখিনিৰ মাজেৰে সাঁতুৰি আহিব লাগিব আৰু ইয়াতেও নিশ্চয় ৰজাই ঘৰিয়াল চৰিয়াল থৈ দিয়ে যাতে সিহঁতক খাই মাৰক আৰু যদি কিবাকে ঘৰিয়ালৰ মুখৰ পৰা বাচি যায় তেনেহ'লে সিহঁতে আহি কিনে এই ওখ ওখ যে দেৱালকেইখন দেখা পাইছে ইয়াতে উঠিব লাগিব আৰু ইয়াতেও ৰজাৰ সৈন্যই টোপ লৈ কিনে ৰখি থাকে পুৰা সেফ সাইড এতিয়া আমি সোমাইছোঁ ভিতৰত চাওঁ ভিতৰত সোমাব দিয়ে নে নিদিয়ে এইখন মেইন গেটখন আৰু এইফালে গাড়ী চাড়ী সোমাব দিয়ে এইটো মেইন ৰাস্তাই হৈ গৈছে চাগে এতিয়া এয়া হ'ল ভিতৰৰ এণ্ট্ৰেঞ্চটো দেখিছে ৰাস্তা ইফালে মেবি আগতে ৰজা অহা যোৱা কৰিছিল এতিয়া আমি গাড়ী লৈ অহা যোৱা কৰোঁ ইফালে এটা ৰাউণ্ডো মাৰিব পাৰি বহুত ডাঙৰ এৰিয়া আৰু ইয়াতে ইমান ৰ'দ আমাৰ তাতে আৰু কিলাত উঠা গেট এইখন হয় দেখা পাইছেনে ৰাতিপুৱা 9টাৰ পৰা খোলা থাকে আৰু 5টাত বন্ধ কৰি দিয়ে এতিয়া 5:30 বাজিল চ' আমি ইফালে আহিব নাপালোঁ ইমান ৰ'দ আমাৰ ইয়াতেতো 5টাত ৰ'দ গুচি যায় ইয়াতে এতিয়া 5:30 বাজি গ'ল 5:45 হ'ল পুৰা ৰ'দ অলপমান ভিতৰত সোমাই আমি কি দেখাবলৈ চাওঁচোন এইফালে ঘোঁৰাৰ গাড়ীও আছে আৰু ছিংগল ঘোঁৰাও আছে মানে কোনোবাই যদি ভাবে মই ফেমিলি লৈ যাম দেন ঘোঁৰা গাড়ীত উঠিব পাৰে আৰু ছিংগল যদি উঠিব মন কৰে এনেকৈ অকলে উঠিব পাৰে আৰু মাজতে এখন ডাঙৰ ফিল্ড আমি চাৰিওফালে ফিল্ডখনো ঘূৰিলোঁ ইয়াতে বহুত বাচ্চাই ক্ৰিকেট খেলি আছিল আৰু লেফ্টতো এখন ফিল্ড আছিল তাত বেডমিণ্টন খেলি আছিল আৰু ইয়াৰে ভিতৰতে এখন পুলিচ ট্ৰেইনিং স্কুলো আছে তো আমি আগবাঢ়িলোঁ আৰু আগবাঢ়োতে মোৰ চকুত পৰি ইয়াৰে ভিতৰত এটা মন্দিৰ আছে তো আমি ডিচিশ্যন ল'লোঁ আমি মন্দিৰটোৰে চাব যাম তেওঁ কৈছে ইয়াতে এটা মন্দিৰ আছে এটা মছজিদ আছে আৰু এটা চাৰ্চ আছে মানে যিকোনো ধৰ্মৰ মানুহ আহিলে চবতে নিজৰ ইচ্ছামতে সোমাব পাৰে আৰু এয়া চাওক মন্দিৰটো আমি আহি পাই গ'লোঁ অলপ ভিতৰত সোমাই যাওঁ এইফালে ধুনীয়া ধুনীয়া চেণ্ডেল থোৱা কাউণ্টাৰ বনাই দিছে ইয়াতে থৈ দিওঁ আয়া হৈ গ'ল বোলা এতিয়া ভিতৰত যাওঁ এইটো যে মই প্ৰথমতে মন্দিৰ বুলি ভাবি আছিলোঁ পিছত সোমাইহে গম পালোঁ যে এইখন দৰ্জাহে হয় ভিতৰত আৰু এখন দৰ্জা আছে তাৰপিছতহে মন্দিৰ আৰু এইখিনি হ'ল একদম ডাঙৰ এটা চোতালৰ দৰে এৰিয়া আৰু মন্দিৰৰ লুকটো গুৱাহাটীৰ বালাজী মন্দিৰ দৰে আৰু মই যিমান মানে মন্দিৰ দেখা পাইছোঁ মানে সৰু সুৰা যিবিলাক আমাৰ ধৰক নামঘৰ থাকে এনেকুৱা থাকে ন গণেশ মন্দিৰ শিৱ মন্দিৰ ইয়াতেও আছে আৰু সেইবিলাকত ন চবতে যোন দেৱতাৰ মন্দিৰ হয় সেই দেৱতাৰ মূৰ্তি এটা বাহিৰত থাকে তেনেকুৱা কৰিহে বনায় তাৰমানে এনেকৈ আমাৰ দৰে চিধাকৈ বনাই নথয় তো এইখন হ'ল ফাৰ্ষ্ট দৰ্জা ইয়াৰ পৰা সোমাই বাহিৰৰ লুকটো আপোনালোকক দেখালোঁ আৰু এইবাৰ সোমাইছোঁ আমি ছেকেণ্ড দৰ্জাৰে ভিতৰত আৰু সোমাই একদম প্ৰথমতে পাইছিলোঁ গণেশ বাবাৰ মন্দিৰ আৰু এইফালে ৰাইটত আছে মেইন মন্দিৰটো আৰু লেফ্টেৰে নাজানো চবেই কিয় টাৰ্ণ মাৰি আছে তো ভাবিলোঁ ময়ো এবাৰ ঘূৰি যাওঁ লেফ্টেৰে আৰু এটা কথা ইয়াতে গণেশ বাবাক মূৰ্তিটো কি বুলি কয় জানেনে শ্ৰী বালমুখী বিনায়ক তো এয়া শ্ৰী বালমুখী বিনায়কক সেৱা কৰি আমি আগবাঢ়িলোঁ আৰু আগবাঢ়ি আহি কিনে আমি আৰু এটা মন্দিৰ পালোঁ আৰু এই মন্দিৰটোৰ নাম কি জানেনে শ্ৰী ভেংকটেশ্বৰ পেৰুমাল আৰু শ্ৰী ভেংকটেশ্বৰ পেৰুমাল মানে হ'ল মই মূৰ্তিটো চাই গম পাইছোঁ এয়া বিষ্ণুৰ মন্দিৰ তাৰে মাজত আৰু এটা কথা কওঁ আমি যোনটো মন্দিৰত আহিছোঁ মেইন এই মন্দিৰটোৰ নাম কি জানেনে নাই এই মন্দিৰটোৰ নাম হ'ল শ্ৰী জলকণ্ডেশ্বৰ যেতিয়া জলকণ্ডেশ্বৰ মানে কোন দেৱতা মই নাজানো আগত গৈহে আপোনালোকক দেখুৱাম বলক এতিয়া মন্দিৰটোৰ চাৰিওফালে একপাক ঘূৰোঁ আৰু ঘূৰি থাকোঁতে আৰু এটা মই পালোঁ মানে মন্দিৰটো মিডিলত আৰু চাৰিওফালে এনেকুৱা মূৰ্তি আছে এইটো এটা মূৰ্তি আছিল নাজানো মই ভিতৰত নোসোমালোঁ বাৰু আৰু ইয়াত এটা ডাঙৰ চাকি জ্বলাই থৈছিল আৰু চবেই সেইটো চাকিটোৰ প্ৰদক্ষিণ কৰি আছিল মোৰ বিৰাট মন আছিল কিন্তু মই নোসোমালোঁ মানে আজি মই মানে নাজানো নহয় ভিতৰত যে মানে মন্দিৰ থাকিব তো মই গা ধুই নাহিলোঁ ওপৰৰ পৰা মই মাছ খাই দিছোঁ গতিকে মই ভিতৰত নোসোমালোঁ বাহিৰে বাহিৰে এনেকৈ এটা ৰাউণ্ড মাৰি আহিলোঁ আৰু এইখিনিতে মই আৰু এটা মূৰ্তি দেখা পালোঁ আৰু ইয়াৰে সন্মুখত এটা শিৱলিংগ আছিল তো মই ভাবিলোঁ এইটো শিৱ বাবাৰ মূৰ্তি নেকি কিন্তু পিছত গম পালোঁ ইয়াতে লিখা আছিল শ্ৰী গংগা পালাৰা এশ্বৰাৰ মেবি এইটো গংগামাৰ মূৰ্তি হয় তাৰপিছত ইয়াৰ যিহেতু চাৰিওফালে মূৰ্তিবিলাকেই আছে আৰু চব মানে মূৰ্তিবিলাক ব্লেক কালাৰ কিয় নাজানো মেবি তিৰুপতি বালাজীৰ মূৰ্তিটো ব্লেক কাৰণে এনেকুৱা নেকি আৰু এয়া হ'ল মেইন মন্দিৰটোৰ ওপৰৰ কাৰুকাৰ্য চাওকচোন কি ধুনীয়া আৰু ইয়াৰে সন্মুখত এটা নন্দী আছে আৰু নন্দীটো দেখিয়ে মই মানে একদম চিয়'ৰ হৈ গৈছোঁ নিশ্চয় এইটো শিৱ বাবাৰে মন্দিৰ হ'ব গতিকে মই যে এইমাত্ৰ আপোনাক ক'লোঁ এই মন্দিৰটোৰ নাম হ'ল শ্ৰী জলকণ্ডেশ্বৰ তাৰমানে জলকণ্ডেশ্বৰ মানে নিশ্চয় শিৱ বাবাৰে হ'ব আৰু যেতিয়া সন্মুখ আহি পালোঁ দেখা পালোঁ ভিতৰত বাবাৰ এটা নটৰাজৰ মূৰ্তি আছে মানে শিৱৰ নটৰাজ বুলি আমি নটৰাজ বুলি কওঁ সেই ৰূপটোক চাগে এওঁলোকে জলকণ্ডেশ্বৰ বুলি কয় আৰু বাবাক বা কি কয় সেইটো বাৰু মই নাজানো আৰু এইফালে চাওকচোন এইবিলাক সৰু সৰু কি ৰূপ বা বাবাৰে ৰূপ নেকি নাজানো আৰু মই কেনেকৈ আৰু এইফালে সৰু সৰুকৈ বহুত মূৰ্তি ঢেৰ মূৰ্তি আছে দেখিছেনে
আৰু এইফালে চাওক বাচ্ছা পাৰ্টি এইটো গ্ৰুপ স্কুলৰ পৰা আহিছে চব মন্দিৰৰ সন্মুখতে এনেকুৱাকৈ দোকান আছে য'ত আপুনি লাড্ডু প্ৰসাদ পায় আমাৰ যিটো বালাজী মন্দিৰ বালাজীৰ দৰে মে বি ইয়াৰ প্ৰসাদ হয় মন্দিৰৰ লৈ গৈ আছে আৰু এইফালে আমি ইয়াৰ প্ৰসাদ ল'লোঁ এইখিনি বাৰু আমি কিনি ল'লোঁ দিয়কচোন তাৰপিছত এনেকুৱা লাড্ডু পায় এনেকুৱা কিবা পিঠা পায় এইবিলাক কিবা কিবি বেলেগ বেলেগ লৈছা বেলেগ বেলেগ 4টা মিঠাই লৈছোঁ মাছ চুগাৰ আছে নহয় মায়ে মিঠা নাখায় সেইকাৰণে নিমখীয়া লৈছানে নিমখীয়াও লৈছোঁ অলপমান এতিয়া প্ৰসাদ দিব চাগে চাওঁ ৰ'বচোন পূজা হওক বা নহওক প্ৰসাদে অলপমান খাই লওঁ আৰু বাচ্ছা পাৰ্টি পুৰা লাইন দি দিছে চাওক স্কুলৰ লগ দিয়ক স্কুলৰ বাচ্চাখিনি আগতে লৈ লওক আমি লাহে লাহে পিছত ভাগত পালে ল'ম আৰু মোক দেখুৱা দিয়া তেতিয়াহে মই দেখাব পাৰিম 4টা কি কি মানে এইটো লাড্ডু হয় আৰু এইখন পিঠা টাইপ মাজত চুজি টাইপ আছে আৰু এটা এইয়া 4টা প্ৰকাৰৰ প্ৰসাদ এতিয়া মই ভাঙা ভাঙাখিনি দেখাইছোঁ দিয়কচোন চবৰে আধা আধা খাই শেষে কৰিলোঁ মন্দিৰটো দৰ্শন কৰিব পাৰিলোঁ ইমান দূৰৰ পৰা আহি ভাল লাগিল আৰু এইখিনি কি আছে বাহিৰত সেইখিনিও চাই লওঁ আৰু ওলাই আহিয়ে এইফালে এখন ধুনীয়া পাৰ্ক পুৰা পাৰ্ক মানে কিয় ডাঙৰ নহয় সৰুছে এখন পাৰ্ক আছে এইফালে এবাৰ চাই হ'ব লওকচোন কেনেকুৱা আপোনালোকে বুজি পাইছেনে পোৱা নাই মই কওঁ এইখন এখন গেট মানে এইখন গেটেই হয় বা মন্দিৰৰ দৰে এইখন গেট হয় ইফালেদি সোমাই আহি কিনে এইফালে এইখন গেট এইখনেদি সোমাই কিনেহে আমি ভিতৰৰ মন্দিৰটোৰ এক চক্কৰ মাৰিছোঁ মাজতে মন্দিৰটো আছে পুৰা এক চক্কৰ মাৰিছোঁ মাৰি কিনে আকৌ এইখন গেটেৰে ওলাই এই দুখন গেটৰ যে মাজৰ জেগাখিনি এইখিনিতে ধুনীয়া ফ্ৰণ্টটো মই সোমাইকৈ দেখাইছিলোঁ আৰু এইফালে আছে এইখিনি মানে মাজৰ যিখিনি গেপ সেইখিনি ধুনীয়াকৈ মানে বনাই দিছে মে বি যেতিয়া প্ৰথম মানে তামিল ৰজা আছিল তেওঁলোকে চাগে মন্দিৰটো বনাইছে তাৰপিছত মোগলবিলাক আহিল তেওঁলোকে চাগে মছজিদটো বনালে তাৰপিছত খ্ৰীষ্টানবিলাক আহিল মানে ব্ৰিটিছ আহিল ব্ৰিটিছে চাগে মিছনাৰীবিলাক লগত আহিল নহয় তেতিয়া চাগে চাৰ্চটো বনালে তো চব বেলেগ বেলেগকৈ মানে এটা এটা সেয়া কৰা নাই কিন্তু গোটেইখিনি ইয়াতে ৰাখি থৈ দিছে এতিয়া চাওক এইকেইটা বাচ্চাকেইটা মোৰ লগত আহাৰবোৰৰ কাৰণে হাত দি আছে এইবিলাক হ'ল বাচ্চাকেইটা স্কুলৰ পৰা আহিছে এখন আশ্ৰমৰ পৰা সিহঁতক লৈ আহিছে তো সিহঁতকো মই অকণমান ভিডিঅ' বনাই দিলোঁ আৰু তেতিয়া মানুহ নোহোৱা ফিল্ডখন চাওকচোন এতিয়া হঠাৎ কেনেকৈ মানুহতে ভৰ্তি হৈ গ'ল মানে বহুত বেছি হঠাৎ মানে বহুত বেছি মানুহ হৈ গ'ল আৰু এয়া চাওকচোন মানুহ বহুত খালী হৈ গ'ল মানে কম আছে চ' আমিও আহি গৈছোঁ লাইনত এয়া মা বকুল আমি গোটেইকেইটা এইবাৰ আহিছোঁ এইবাৰ তাৰমানে আমি প্ৰসাদ লৈ যাম মানে প্ৰসাদটো কেনেকুৱা খাব মন যায় আছে এতিয়া আহি পালোৱে আৰু এয়া প্ৰসাদ পাই গ'লোঁ ইয়াৰ পৰা দেউতাকো অলপমান দিম ৰ'ব ইয়াতে কি আছে জানে না ভাত মুগৰ দালি বুটৰ দালি নৰসিংহ আৰু এটা কিবা টেঙা টেঙা ফ্লেভাৰ অলপমান আছে জিৰা ধনিয়া গুড়া আৰু মে বি তেতেলি পুৰা টেঙা টেঙা কিন্তু খাই কিবা এটা টেষ্ট আছে ওলালোঁ আমি মন্দিৰটোৰ পৰা এতিয়া আইটো চাওক কি মৰম লগা আই কি ধুনীয়া কি ধুনীয়া গৰুটো কি মৰম লগা আছিল ন গৰুটো কিবা একদম গুঠুলো মুঠুলো ৰাতি লাইট চাইট জ্বলাৰ পিছত ইমান ধুনীয়া লগা হয় আৰু এতিয়া মানুহ বহুত বেছি হৈ গ'ল বহুত মানুহ হৈ গ'ল এতিয়া পুৰা ভৰ্তি মানুহ আৰু সূৰ্য ডুব লাহে লাহে এইখন কি ধুনীয়া ৰথ আছিল চ' আমি ৰথখনত ফটো উঠা নললোঁ ফালে চাওকচোন কি ধুনীয়া এখন ৰথ দেখা পাইছোঁ এইখিনিত ঘোঁৰা চোৰা লগাই দিয়ে চাগে দি কিনে ৰথখন চলে কি ধুনীয়া ৰজাৰ দিনৰে ৰথ হ'ব এইখন চালোঁ মন্দিৰটো আৰু এইখন ৰথখন দেখালোঁ ন এয়া হ'ল এই ফৰ্টটোৰ এটা লুক আৰু ৰাতিৰ লুক বুলি ক'লোঁ কিন্তু একচুৱেলি মই আপোনালোক এই গোটেই দুৰ্গটোৰ এটা অংশহে দেখাইছোঁ মানে আচলতে এই বস্তুটো মিডিলত আছে দুৰ্গটো মিডিলত আছে ইয়াৰ চাৰিওকাষে আছে পানী আৰু তাৰে চাৰিওকাষে আছে মাটি বৰ্তমান পাৰ্ক হৈ কিনে ৰাস্তা হৈ গ'ল কিন্তু একচুৱেলি মই ড্ৰোনেৰে ওপৰৰ পৰা দেখাব পাৰিলেহে ভাল লাগিল হয় বাট সেইটো সুবিধা মোৰ তাত নাই এনেকৈ আপোনালোক দেখালোঁ মানে পুৰা আফচোচ লাগি আছে মই কিয় নাহিলোঁ সোনকালে আৰু ইমান ৰ'দ আছিল ন কেনেকৈ ওলাই আহিম কওকচোন চাবৰ কাৰণে ভাবিছিলোঁ ৰ'দটো কমিলে যাম কিন্তু ৰ'দ কমা চাওঁতে চাওঁতে দেখাই নাপালোঁ
তো এতিয়া আমি যাওঁ মোৰ ব্লগটো এইখিনিতে শেষ কৰোঁ নেক্সট ব্লগত আকৌ লগ পাইছোঁ আজিলৈ ইমানেই বাই বাই